ছচিয়েল মিডিয়াত খোপা ধৰাৰ উৰা বাতৰি একাংশই চূড়ান্ত অপব্যৱহাৰ কৰিছে ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ আৰক্ষীৰ ফেচবুক হোৱাটছএপত একাংশই খোপা ধৰা আৰু অন্যান্য উৰা বাতৰি ব্যাপক ৰূপত প্ৰচাৰ কৰাৰ বাবেই বিভ্ৰান্ত হৈছে ৰাজ্যৰ একাংশ লোক যাৰ বাবে বিভিন্ন ঠাইত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এনে সময়তে আৰক্ষীৰ শীৰ্ষ মহলৰ আহ্বান এটা কথা আমি সতৰ্ক কৰি দিব খুজিছোঁ ৰাইজক যে এনেকুৱা ধৰণৰ ছচিয়েল মিডিয়াক যাতে কোনো বিশ্বাসত নলয় আৰু তাৰ বিৰুদ্ধে যদি কিবা গম পায় যে এনেকুৱা ধৰণৰ ছচিয়েল মিডিয়াত পোষ্ট কোনোবাই কৰিছে তেতিয়া তেওঁলোকে যাতে ওচৰৰ পুলিচ ষ্টেচনক খবৰ দিয়ে এই সম্পৰ্কত মই ইতিমধ্যে SP বিলাকৰ লগত কথাও পাতিছোঁ। আপুনি ফেচবুকত পৰহিনা যিটো পোষ্ট কৰিলে মানুহ এৰেষ্ট হ'ল কালি আৰু ছচিয়েল মিডিয়াত কোনোবাই যদি এনেকুৱা টাইপৰ প্ৰভোকেটিভ বস্তু লোড কৰি আছে যিটো আইন শৃংখলা নম্বৰ 1 নম্বৰ 2 জান প্ৰাণ হানি সেইবিলাক এজ পাৰ লৈ যাব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে জনাইছে বিশেষ গুহাৰি অবাঞ্ছিত পৰিস্থিতিৰ দৃষ্টিগোচৰ হলে আৰক্ষীক জনাও ছচিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দেখিলে খবৰ দিয়ক ডিজিপিৰ নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ 0361252142 আৰু মোবাইল নম্বৰ হৈছে 9435215029 আনহাতে SBৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 036123815111 আৰু 238062 আনহাতে হোৱাটছএপ নম্বৰ হৈছে 8749860803 ইফালে ৰাষ্ট্ৰীয় যুৱ মৰ্চা নামৰ সংগঠনটোৱে চৰকাৰখনে অন্ধবিশ্বাসৰ বলি বুলি অভিযোগ কৰি এই সন্দৰ্ভত জনতাৰ মাজত সজাগতাৰ অভাৱ বুলি মন্তব্য কৰিছে গোটেই আইন শৃংখলাজনিত যিটো ঘটনা হৈ গ'ল যিটো হৃদয় বিদাৰক ঘটনা হৈ গ'ল তাৰ বাবে আমি গোটেইখিনি চৰকাৰকে আমি দায়ী কৰিছোঁ কাৰণ চৰকাৰখনৰ আজি সজাগতাৰ অভাৱৰ কাৰণে আজি আমি দুজন ল'ৰাক আমি হেৰুৱাব লগা হৈছে। আনহাতে লখিমপুৰ জিলাৰ বিভিন্ন ভিতৰুৱা গাঁৱত এতিয়াও বিয়পি আছে খোপা ধৰাৰ আতংক নিশাটো বাদেই দিয়ক দিনে পোহৰেও হাতে হাতে দা লাঠি জোং লৈ পহৰাত ব্যস্ত একাংশ লোক মানুহে কোৱা মতে মানে টিভি হেৰিবোৰত দেখা মতে ডিঙি কটা সৰু চেলবোৰক লৈ যোৱা ফেচবুক আছে নেকি আপোনালোকৰ ফেচবুক আছে নেকি নাই ফেচবুকটো নাই আমাৰ ইয়াত ফেচবুক নাই মুখে মুখে বাগৰি আহিছে মানে কালি মানে আমাৰ ইফালে শোলমাৰী পিঠাগুৰি ইফালে পৰা হুলস্থুল হৈছে আৰু কিছুমান কথা শুনিছো বোলে ক'বাত বোলে এনেকুৱা কাটি মিলি মানে মানুহ চানুহ কাটিছে এনেকুৱা শুনিছো আমি এনে অৱস্থাত কেৱল ছচিয়েল মিডিয়াৰ ওপৰত দৃষ্টি দিলেই দায়িত্ব শেষ নহয় জ্ঞানৰ সঠিক পোহৰ নপৰা এনেবোৰ ঠাইত সজাগতা আনিবলৈও সঠিক ব্যৱস্থা ল'ব লাগিব বান্দৰদেৱাৰ পৰা ৰঞ্জন শইকীয়া আৰু গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন দীপক স্বৰ্গীয়াৰীৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম।